বল আগবাই থাকগে বল তই চিন্তা নকৰিবি মই যাব পাৰিম তই চিন্তা কৰি আছ মই আজি এবছৰ মূৰত কাতি বিহুটো আহিছে আমাৰ বোৱাৰীজনীয়ে এইবোৰ মুচিব লাগে বুলি খবৰ নাই এই দেশ দুনিয়াৰ কথা গমেই নাপায় অকল মোবাইলত ৰিলছ বনোৱা বাহিৰে একো কাম নাই কোচ কাম নাই কি কবি আৰু দেই কি বোৱাৰী এজনী পালোঁ আৰু এই বুঢ়ী বয়সত এতিয়া মই মুচিব লাগে তুলসী পুলিজোপা যদি মুচি কেনে ধুনীয়াকৈ চাফ চিকুণ কৰি থৈ দিব লাগে গতিকে চাকি বন্তি দিব লাগে বুলি তাই আমাক খবৰ নাই ইমান চিঞৰি আছোঁ মোৰ কথা কাণ সাৰ দিয়া নাই ক'ত কাণ সাৰ দিব মোবাইলত ৰিলছ বনাই থাকোঁতে হয় কি সেইবোৰ ৰিলছ নে ফিল্ছ নে ক'ব নাজানো দেই এইবোৰ আজিকালিহে এইবোৰ আগতে নাই দেই এইবোৰ বনোৱা মেলোৱা চাংগেচোন আমাৰ এজনীয়ে কি কৰি আছে হে ইমান দেৰি হ'ল মোবাইলটো খুলিছানে বহুত দেৰি আজি ইমান ধুনীয়া ধুনীয়া ৰিলছ বনাইছে ছোৱালীবোৰে বোৱাৰীবোৰেও ইমান ধুনীয়া ধুনীয়া মইহে বনাবলৈ এটা পোৱা নাই এটা বনাই লওঁ ৰ এই গানটো ভাল লাগিছে পাই নতুনকৈ ওলাইছে এইটোতে বনাওঁ বুজানে বুজিবি জানো তোক কিমান ভাল পাওঁ মৰতে প্ৰেমৰ দলং ভটৌ নাও ভাল লগা নাই বোলো বেলেগ এটা বনাই চাওঁ ৰ বাৰীতে মাৰিম পাক বিচাৰি আনিম কি কৰি আছ তই ইয়াত এই ৰিলছ এটা বনাই লৈছিলোঁ মই অথনিৰ পৰা মাতি আছোঁ খবৰ নাই এই নাই শুনা আকৌ মাতি থকা তুলসী গছজোপা মই মুচিবলগীয়া হৈছে কাতি বিহু বুলি মই গমেই নাপাওঁ নহয় ৰিলছ বনাই থাকোঁতেনে মইনো কেলে বোৱাৰীজনী আনিছিলোঁ তুলসী গছজোপা যদি ময়ে মুচিবলগীয়া হয় কাতি বিহুৰ দিনাখন আমাৰ ঘৰত তাত আকৌ কাতি বিহুত তুলসী বুলি নুমুচে হেৰিছে নিদিয়ে সেইটো কাৰণে গম নাপাওঁ আকৌ শিকাই দিলেহে মই কিবা জানি সেইকাৰণেতো মই মাতি আছিলোঁ ঐ বোৱাৰী ক'ত আছনো ঐ বোৱাৰী ক'ত আছ নাই কাণ সাৰ নাই মোৰ কথা মই মাতিছে আপুনি শুনা নাই আকৌ এইফালে ৰিলছ এটা বনাইছোঁ ইনষ্টাত পষ্ট কৰিব লাগে দে আকৌ পট পটালে কবি আমাৰ শাহুজনী বৰ মুখ চোকা কমেই আকৌ আপুনি যেনেকৈহে কৈছে সি ঐ বৈ ভালকেনেতো ক'ব পাৰে মৰমতে মাতি আছিলোঁ মৰমত মাতি এই মোবাইলটোৰ লগত এনেকৈ চাই থাকিলে ক'ত কাণ সাৰ নাই হ'ব ব'লক হেৰি আপোনাৰ বৰ চাকি তাকি যোগাৰ কৰি দিওঁগৈ এই মোবাইল চোবাইল নাচাওঁ আজিৰ পৰা ৰিলছৰ লগত ব্যস্ত একো নকওঁ এজনীক মাতি থৈ আহিলোঁগৈ নাই খবৰ নাই নাহিলে নহয় মোৰ বোলে টোপনি ধৰিছে চিধাই বিচনালৈ শুবলৈ গ'লগৈ খাই গা ঢালহে ধৰাইছে তাৰ বাহিৰেনো কি তই চাকি দেৰি ধুই পিনে ৰদাইবলৈ লৈছ ন তই আহিলি নিব হ'ব দে বহু ইয়াতে আইঅ নকবি যোগেশ্বৰী মোৰ সেই তোৰ নিচিনা একে নহয় গম পাইছ নে তই একে গতি আজিকালি বৈ একো কাম নকৰে নহয় হে ঘৰ দুৱাৰ চাফ চিকুণ কৰা তুলসী তল মোচা চাকি ধুই মই ৰদাই থৈ আহিছোঁ বোৱাৰীজনী ক'লো তই কৰিবিচোন নাই তাই যদি একো কাম সাৰি দিলে একো কাম নিদিলে নহয় গম পালি তাই অকল মোবাইলকে চাই থাকে কিনো চাই থাকে জানো সেইটো হ'লে মই নাজানো দেই একে গতি আমাৰজনীকো দুবাৰ তিনিবাৰ মই চিঞৰিলোঁ নহয় নাই কাণ সাৰ নাই যোগেশ্বৰী আজিকালি বোৱাৰীক কৈ লাভ নাই গম পালি একো লাভ নাই এইবোৰ ননা হ'লে ভাল আছিলে আমি আগতে কৈ ইমান ধুনীয়াকৈ খাইছিলোঁ ন বাৰু ভাবিছিলোঁ অকণমান আৰাম পাম বুলি আৰাম যদি পালোহেঁতেন নাই সিহঁতক দেহে মোক আগত খাবলৈ ভাত পাব পানীলৈকে হাৰি নহয় যোগেশ্বৰী এতিয়া মই ভাবিলোঁ আমাৰ কাম বন আজৰি কৰিবলৈ মোৰ যোগেশ্বৰী ঘৰলৈ যাওঁচোন ভালে কৰিলে সাঁজ অকণ খাবলৈ পাওঁ নি কেনেকুৱা বা সাঁজত থলি দে বা সাঁজ থৈ দিছিলোঁ টেঙা হ'ল টেঙা বুলি হ'লে মোৰ হ'লে খাবলৈ মোৰ হ'লে মন নাযায় দেই যোগেশ্বৰী দিব নোৱাৰি তহঁতৰ সাঁজ কি টেঙাহে হ'ল নি টেঙা হ'লতো ইছ ৰাম টেঙা সাঁজ হ'লে মই খাব নোৱাৰোঁ দেই আমাৰ সাঁজ নে আমাৰ সাঁজ বৰ ধুনীয়া যোগেশ্বৰী দৰৱনো কৰ দৰৱ বঙালীৰ পৰা লৈছিলোঁ আকৌ বঙালীৰ পৰা আজিকালি কি ধুনীয়া ধুনীয়া দৰৱ আনে নকবি মই আগতে গম পোৱা হ'লে ময়ো বঙালীৰ পৰা দৰৱ আনি নহ'লেও তই মোক আগতে নকৈছিলি কেলে দৰৱ কেইটামান মুগীতে আছিলে দেখোন গম নাপাওঁ নহয় আকৌ সুধি চাব লাগিছিলে তই আগতে টেষ্টটো চাব লাগিছিলে সাঁজখন টেঙা নে কিনে এতিয়া টেষ্ট টেঙা হ'লে মানে মোক ক'ব লাগিছিলে কথা হাৰি নহয় ফুলাইছে তোক দৰৱ আছে নি বুলি সুধিব লাগিছিলে তই সোধা হ'লে মই তোক দিলোহেঁতেন নহয় কচোন ইমান সাঁজ অকণ খাং লাগিছে হয় নেকি তেতিয়াহ'লে মই জনা হ'লে আগতে মোক নকোৱা হ'লে আনি দিলোহেঁতেন নহয় এটা কাম কৰিম নহ'লে মই হেৰি কৰিম অলপ পাছত এতিয়া ঘৰলৈ যাওঁ গৈ পিনি মই ভাল সাঁজ অকণ লৈ আনি দিবি আজি হ'ব দে মই লৈ আজি ভিতৰতে দেই তই খালি হেৰি নহয় এই বোৱাৰীবোৰে আকৌ আজিকালি সাঁজ খোৱা মানুহ ভাল নাপায় নহয় গম পালি নে পাই নাপায় সেইটো ক'ব ন তাই আকৌ বেয়া পাব নি আকৌ বোৱাৰীজনী
নাপায় হ'ব তেতিয়াহ'লে মই সাজ লৈ আহিম দেই দুইজনে খামহি আমাৰ ঘৰজনী আকৌ বেয়া পায় নহয় গম পাওঁ নে মোৰ সেইকাৰণে খাবলৈ মন নাযায় আকৌ লগ এজনী পাই মই আহিছিলোঁ তোৰ ওচৰলৈ হয় নেকি ই নকবিয়া হ'ব দে যোগেশ্বৰী মই যাওঁ দেই মই সাজ লৈ আহোঁগৈ আকৌ গধূলি হোৱালৈকে চাকি দিবগৈ লাগিব নহয় গম পালি আহিছোঁ দেই অঁ ভালে হ'ল দে মোৰো লগ নাই সাজ খাবলৈ যোগেশ্বৰীৰ লগতে সাজ খাওঁগৈ সিহঁতক টেঙা বুলি কৈছে নহয় ভালে হ'ল দে কোনোবাই আকৌ দেখিছে নি আকৌ নাই দেখা ভালে হ'ল দে যোগেশ্বৰী ঐ যোগেশ্বৰী ঐ ঘৰত আছ নে তই হ'ব দে খাবলৈ একো নাই নিমখ হ'ব নিমখ জলকীয়া খালো আন হ'ব মই বুট নাখাওঁ মই গাহৰি মাংস নালাগে গাহৰি মাংস নাখাওঁ নহয় গম পালে হ'ব বোলে নিমখ জলকীয়া নাই সোনকালে খাওঁ যা হাই নহয় বাকী সোনকালে দে আকৌ কি ঘৰত কাম আছে সোনকালে খাওঁ যাওঁ সোনকালে কৃষ্ণ কালাটো ইমান ধুনীয়া মই এনে কৈছিলো নি দোকানত ভাল লাগিছে ইমান খাং খাং লাগিছিলো ওপৰলৈ সময় নাই খা পটাপট খা যিহে বোৱাৰীজনী এইবোৰ গোন্ধ চোন্ধ ল'ব নোৱাৰিব মা ক'ত গ'লগে কোনফালে গ'লগে এইফালে খাওকচোন তোমাৰ ভাল মই আহিলো পাই বোৱাৰী এই যাওঁচোন বোলো যোগেশ্বৰী গ'লে বিহুত পাক এটা মাৰোগে ৰাতিকে আহিব ঠিক আছে আহিম তুমিও পাক এটা মাৰিবাগে আকৌ তুলসীলত প্ৰসাদ কেইটামান খাবাগে যাম বাৰু এতিয়া তোমাৰ ভাল আৰু ন ভালেই ভাল মানুহজনে ফোন ফান কৰি আছে ৰ কৰে ঠিক আছে হ'ব দে ফোনটো কৰি থাকিলে হ'ব বাৰু আপুনি বহক মই তামোল এখন ঠিক আছে যোৱা তুমি যোৱা হাই নহয় যোগেশ্বৰী বোৱাৰী গ'ল দে শুভ কামত দেৰি কৰি লাভ নাই কৰিছিলো নহয় গম পাওঁ নে মোৰ মনটো ভাল লাগিছে দেই আগতে এনেকেতো খাইছিলো আমি হয় নাই এতিয়া বুঢ়ী হৈ আহিছো মৰম চেনেহবোৰ কমিছে নহয় নে বাৰু ফুলেশ্বৰী তই কেলে ইমান দেখিছো ইমান সাজখন নিচা সাজ খালে হাঁহি উঠে ফুলেশ্বৰী ভৰি ফুলেশ্বৰী নহয় যোগেশ্বৰী চাকি দিব হ'ল ৰহিয়ালেগে চাগে যাওঁ গম পালি নাই তয়ো যোগাৰ কৰ আৰু জানই নহয় আজিকালি বোৱাৰী কথা মই উঠিছো দেই তই চিন্তা নকৰিবি চিন্তা নকৰিবি মই যাব পাৰিম চিন্তা কৰি আছ চিন্তা কৰি আছ যোগেশ্বৰী কৈছো যোগেশ্বৰী নেলাগে মই তোক খাব পাৰিম না মই ঘৰ চৰ পালোহি মই তোক আগত যাব নালাগে বল তই মোৰ চিন্তা নকৰিবি বাদ দে সেইবোৰ তই জান অকণমান মই তোক আগবঢ়াই থৈ গৈ বল